কোৰ্টৰ পৰা আজি অলপ জলদি ওলালোঁ। মায়ে বজাৰৰ পৰা গাখীৰ নিবলৈ কৈছে, কাৰণ আজি মোৰ জন্মদিন। ঘৰত সৰুকৈ নাম প্ৰসংগৰ আয়োজন কৰা হৈছে। এইফালে মোৰ লগৰজনীয়ে নিজৰ হাতেৰে খুব মৰমত এটা কেক বনাই আনিছে। কেকটো কাটিলোঁ, গিফ্টো দিলে তাই। সঁচাকৈ কেকটো ইমান ধুনীয়াকৈ বনাইছে, খুব সোৱাদ লগা হৈছিল। বা ভিনদেউৱে লিবাৰ্টি ষ্টেচু এটা উপহাৰ হিচাপে দিলে, ইমান ভাল লাগিছে। আৰু আমিবোৰ ৰুটি বেলোৱাত ব্যস্ত। সৰু থাকোঁতে জন্মদিনত উপহাৰ পালে খুব ভাল লাগিছিল, নহয়নে? আজিকালি অলপ লাজ লাগে যদিও জন্মদিনৰ উপহাৰ আশীৰ্বাদ হিচাপে ল'ব লাগে। যেই নহওক, এইফালে লুচি ভাজি পায়স ৰেডি হোৱাৰ লগে লগে আমিবোৰ লাগি গ'লোঁ প্লেটবোৰ সজোৱাত। সকলোকে খাব দিলোঁ, নিজেও খালোঁ আৰু এনেদৰে মোৰ জন্মদিন উদযাপন কৰিলোঁ। ভিডিঅ'টি চাই ভাল পালে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।